1833 চনত ব্ৰিটিছ চৰকাৰে নগাঁও জিলা হিচাপে স্বীকৃতি প্ৰদান কৰে। জিলাখনৰ পুৰণি নাম আছিল খাগৰিজান। 17শ শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহৰ বিষয়া মোমাই তামুলী এই অঞ্চলটোক পুনৰ গঠন কৰে। সেয়েহে নতুনকৈ গঠন হোৱাৰ বাবে অঞ্চলটো নগাঁও নামেৰে পৰিচিত হৈ পৰে। এই জিলাৰ পূবে কাৰ্বি আংলং আৰু গোলাঘাট, পশ্চিমে মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে হোজাই জিলা। জিলাখনৰ মুঠ মাটিকালি 2287 বৰ্গ কিলোমিটাৰ আৰু RTO কোড AS02। ইয়াৰ মুঠ জনসংখ্যা 18,92,550 জন, যিটো অসমৰ ভিতৰত সৰ্বাধিক। ইয়াতে আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা। লগতে আছে নৰুৱা আৰু হালঘুৰি সত্ৰ, য'ত গুৰুজনৰ ভক্তি আন্দোলনৰ অখণ্ড জ্যোতি জ্বলাই ৰখা হৈছে। ইয়াৰ উপৰিও চম্পাৱতী কুণ্ড, মহামৃত্যুঞ্জয় মন্দিৰ, লাওখোৱা অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদিৰ বাবে জিলাখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াতেই জন্ম হৈছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, কবি মাধৱ কন্দলী, ক্ৰীড়াবিদ হিমা দাস, সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা, সংগীতজ্ঞ খগেন মহন্ত ইত্যাদি। এয়া আছিল মধ্য অসমৰ অন্যতম জিলা নগাঁও। তেন্তে ইয়াৰ পাছত কোনখন জিলাৰ বিষয়ে জানিব বিচাৰা কমেণ্টত জনাবা। তেন্তে আজিকে শিকিলা।